মৰ্নিং গাইজ, দেখিছেনে টাইমটো বাৰু কিমান দেৰি হৈছে? 25 মই এতিয়া সাৰ পাইছোঁ। উঠিছোঁ মানে মই অথনি সাৰ পালোঁ, কিন্তু মই উঠা নাছিলোঁ। আৰু এতিয়া মই দেখাম দিনটো মই আজি কিমান বেকাৰকৈ টাইম পাছ কৰিলোঁ, কাৰণ মই একো কাম নাই এতিয়া। মই 4টা কাজু ল'লোঁ। ৰাতিপুৱা পানী গিলাচৰ লগত 4টা কাজু খাইছোঁ। ৰাতিপুৱা হৈ থকা নাই মানে এতিয়া 11টাই বাজিছে। একদম সৰিয়হেৰে গোটেইখন হালধীয়া হৈ আছে, আৰু সৰিয়হখিনি যে এদিনত মানে বহুত বাঢ়ে দেই, এসপ্তাহতে ইমানখিনি হৈ গৈছেগৈ। আৰু মই লৈ আহিছোঁ চাহকাপ, বোলো ইয়াতে খাওঁ। চাহকাপ মই নিজে বনালোঁ, সেইকাৰণে ফুল নহ'ল, আধা হৈ গ'ল, মানে আধা চাহহে বনালোঁ। পানীৰ জোখটো মই পাহৰি থাকিলোঁ কিমান ল'ব লাগে। এতিয়া বাহিৰতে বহি বোলো চাহখিনি খাওঁ, মানে ধানৰ ৰখীয়া পাতিছে মোৰ। এনেই কৈছোঁ দেই, ধানৰ ৰখীয়া পাতা নাইকিয়া, মই এনেই ৰৈহে আছোঁ। তাৰপিছতে চাহখন বোলো খাই লওঁ দেই। ভাত খাবৰ সময়ত মই চাহ খাইছোঁ, আকৌ চাহ খোৱাৰ সময়ত ভাত খাম। সেয়াই আৰু সন্ধিয়া 6টা বজাতহে ভাতকেইটা খাওঁগৈ মানে মই। মানে যি কয় আৰু ডায়েট বুলি ক'লেও কওক। বেলেগ এটা কিতাপত ওলালোঁ, মানে গাঁৱলীয়া কিতাপ এটাত ওলাইছোঁ। ভিডিঅ'টো ৰিলছ এটা বনাম বুলি আহিছিলোঁ, মানে দিনটো এয়াকে কৰি আছোঁ। এয়া ওচৰৰ আমৈহঁতৰ ঘৰতে আহি বাৰান্দাত বহি আছোঁ। সি মানে ভিডিঅ' কৰি দিয়া মানুহ নাইকিয়া, সেইকাৰণে এতিয়া চব স্কুল গুচি গ'ল ন, চবৰ এতিয়া এক্সাম হৈ আছে, কলেজ পঢ়ি আছে। মই এতিয়া কাক মাতিম ভাবি আছোঁ। মায়েতো মোক এনেও কেমেৰা ধৰি নিদিয়ে, ওচৰৰ বৌজনীয়ে দিলে যেনিবা কেমেৰাটো ধৰি, তথাপি ভাল নহ'ল ভিডিঅ'টো, সেইকাৰণে আপলোডে নকৰিলোঁ। গাইজ, ৰিলটো বনাবলৈ গৈছিলোঁ ধাননি। গাইজ, মই ৰিল বনাইছিলোঁ। আজি দিনটো মোৰ বেকাৰেই আছিল। আপোনালোকক মই আৰম্ভণিতে কৈ দিছিলোঁ ৰাতিপুৱাই যে মই আজি দিনটো বেকাৰ থাকিম। মই ৰাতিপুৱা সেয়া কাজু আৰু চাহ তাহ খোৱাৰ পিছত ভিডিঅ' এটা বনাবলৈ গ'লোঁ। এই ওচৰৰ মানুহ ঘৰত মানে এই দেখিবই চাগে খেৰ আছিল অলপমান। তাৰপিছতে মই ভাবিলোঁ খেৰখিনি নাইকিয়া হৈ যাব, সেইকাৰণে বোলো ধুমধামকৈ ভিডিঅ'টো বনাই আনোগৈ। কিন্তু তাৰ কিনাৰ ঘৰত বনালোঁ, মানে আমাৰ আমৈহঁতৰ ঘৰতে বনালোঁ ভিডিঅ'টো বনাই মেলি আহি আৰু ভাতকেইটা খালোঁ। ভাতকেইটা খাই মেলি শুলোঁ। খোৱাৰ পিছত এতিয়া মায়ে আকৌ চাহ অকণ দিলে, চাহকণ খাই আকৌ ৰ'দতে বহি আছোঁ আৰু খিৰিকী কিনাৰতে, মানে বাৰান্দাতে। সেয়া দিনটো আজি মই বেকাৰ। সেয়া আজি আপোনালোকক দেখাইছোঁ বেকাৰ দিনটো মই কেনেদৰে অতিবাহিত কৰিছোঁ। তাৰপিছত আৰু কেনেকৈ কি হয় নহয় নাজানো। আবেলি হ'ব, আকৌ ভাতকেইটা খাই শুম। সেয়াই আৰু দেখাই থাকিম দিয়ক। মই এতিয়া যাব ওলাইছোঁ নগাঁৱলৈ। মায়ে কৈছে হ'ব আৰু দে, ঘৰতেনো বহি কিমান কামোৰ খাই থাকিবি, ব'ল তোৰ অকণ ফুৰাই আনোগৈ, মেলাখন চাই আহোগৈ বুলি ভাবিছোঁ। তাকে আপোনালোকক দেখাই থাকিম ভিডিঅ'টো। ওলাই কৰি ঘৰৰ বাৰান্দাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। কালিৰ দিনটো বেকাৰ, আজি দিনটো বেকাৰ যাব নালাগে, সেইকাৰণে বোলো কিবা এটা চাওঁ, উপভোগ কৰোঁগৈ। কিমাননো আৰু টিভি মোবাইলতে উপভোগ কৰি থাকিম চাই কৰি, সেইকাৰণে সেয়া দাদা এজনে কৈছোঁ ব্লগ তো ভিডিঅ'টো কণ্টিনিউ কৰিম, আপোনালোকে চাই থাকিব। মেলালৈ যাম, আমাৰ নেহেৰু বালিত হৈ আছে, গতিকে ষ্টে টিউন মাই ভিডিঅ'। অ'কে। মায়ে মানে এইবিলাক ভিডিঅ' চিডিঅ' কৰি থাকিলে বেয়া পায় হা। মায়ে কয় নিজে যি ওলাই থাকিবি, মোক এনে ভিডিঅ' চিডিঅ' কৰি নাথাকিবি দেই, এইবিলাক ইউটিউবত দি নাথাকিবি। তাৰপিছত মই মানে কি আৰু মনটো ভাল লাগে, কিন্তু দেই যিমানেই নহওক ভ্লগ বনালে মনটো ভাল লাগে, মানে নিজৰ মেমৰিজখিনি কেতিয়াবা চাবলৈও ভাল লাগে ন, বহুত দিনৰ মূৰত। তাৰপিছত মই এতিয়া আহিছোঁ মেডিকেললৈ, আৰু এই মেডিকেলখন আমাৰ মানে চিনাকি, সেইকাৰণে মানুহজনে কৈছে কি হ'লেও তোমাৰ একে এনেকুৱা বেমাৰ টেষ্ট কৰাব লগা হৈ গ'ল যে। মই বোলো গাইছ, ইমান তেনেকুৱা বেমাৰো নহয় বাৰু ভগৱানৰ কৃপাত। মানে মনৰ এটা সন্দেহ থাকে ন, কিনো হৈছে বুলি, সেইকাৰণে টেষ্ট কৰাবলৈ আহিছিলোঁ। মই পেকপেকাই আছোঁ। মানে মই সুধি আছোঁ মোক শিৰডাল দেখিছেনে, আৰু তেজ কিমান নিবা বিলাক সুধি আছোঁ। একদম সৰু ছোৱালী, মোতকৈ মেবি 2 এবছৰ ডাঙৰ হ'ব পাৰে আৰু দেই। মই বোলো এইকেইজনী পায় নে নোৱাৰে বা, কিন্তু পাৰিলে আৰু নোৱাৰা মানুহনো ৰাখিবনে, হয়নে নহয়। মই একদম ভয়তে কি হৈছোঁ, মাক কৈছোঁ কেমেৰাটো ধৰি থাকাচোন তুমি। ধৰি আছে যেনিবা, গালিটো নিদিলে। বোলো নাই মোৰ মেমৰিজ লাগে। তাৰপিছত মানে একদম ধুনীয়াকৈ মায়ে কেমেৰাটো ধৰি আছে আৰু লাষ্টত যেনিবা হৈ গ'ল, মই গমেই নাপালোঁ। তাৰপৰা কৈছে চকু মেলা হৈ গ'ল। তাৰপিছত আহিলোঁ, আহি পেলাই বোলো নাই টেষ্ট দিছোঁ ন, কিবা এটা খাব লাগিব এতিয়া।
তাৰপিছত খাবলৈ মানে বোলো মিঠাই কেইটামান খাই লওঁগৈ। মায়ে কৈছে ইছ হ'ব দে, তই একে এনেকুৱা হেৰি দিয়া নাই নহয় টেষ্ট। তাৰপিছতে পৰঠা খালোঁ, মিঠাই খালোঁ যেনিবা, মিঠাইটো মই ভিডিঅ' নকৰিলোঁ। তাৰপিছত আহি আছোঁ মায়ে মই দুজনী বেলেগ এটা কামত, মানে অকল ডক্টৰৰ ওচৰলৈকে অহা নাছিলোঁ, অলপ কাম অলপ আছিলে, বজাৰ অলপ আছিলে। তাৰপিছত আকৌ আহিবলৈ ল'লোঁ খোৱাৰ দোকানতে। এইবিলাক মানে খোৱা বোৱা মই এইখন দোকান এৰিব নোৱাৰোঁ জানেনে গাইছ। একদম কৃষ্ণাই হলৰ ওচৰতে আছে, বহুত টেষ্টি বনায় আৰু সেইখনৰ কাৰণে মানে মই পাগল হৈ যাওঁ একদম, কি টেষ্টি। আৰু এটা কথা চাওকচোন, মই বজাৰ কৰিবলৈ যে আহিছোঁ, মই য'তেই আহোঁ মই মানে খাবলৈ টেষ্ট কৰিবলৈ দিয়েই, আৰু নিদিলেও মই খুজি হ'লেও খামেই। মই বোলো দিয়কচোন চাওঁ, টেষ্ট কৰি যদি ভাল লাগে তেতিয়াহে কিনিম ন। সেইকাৰণে মই মানে টেষ্ট কৰিবলৈ ল'লোঁ। এই পেটিছ এটা দিলে যেনিবা, আৰু নিজে দিছে দেই, বেকাৰী বিস্কুট দিয়ে, তেনেকৈ মই যি কিনো মোক টেষ্ট কৰিবলৈ দিয়ে। তাৰপিছত আহিছিলোঁ মেলা চাবলৈ, হয়নে, ভিডিঅ'টোততো আৰম্ভণিত মেলা বুলিয়ে কৈছিলোঁ, কিন্তু এতিয়া আহিলোঁ পাচলি মেলা চাবলৈ। মেলানো কি আৰু, হনুমান মেলা, তাৰপিছতে ভোগালী মেলা হ'বই। মেলাই আৰু চব আগৰ পৰা বহুতবাৰ চাইছোঁ, সেইকাৰণে আৰু সময়ো নহ'ল, আৰু বেলেগ কেইটামান কামতো আহিছিলোঁ, সেইকাৰণে বজাৰ অলপ কৰি পেলাই ঘৰত লৈ আহিছোঁ। তাৰপিছত এয়া যে মই কিনিছিলোঁ ফাষ্টফুড দোকানখনৰ পৰা এই ধুনীয়া ধুনীয়া ৰোল লৈ আহিছোঁ। মালে এগ ৰোল, মায়ে কাৰণ ব্ৰইলাৰ মাংস নাখায়, সেইকাৰণে আমাৰ দুজনীলৈ চিকেন ৰোল লৈ আহিছোঁ। দাদাজনে মানে নিজে সোধে আৰু দেই, হেৰি চিকেন ৰোল দিম নে চাওমিন দিম কোৱা। তাৰপিছত আহিলে আলহী, সেয়া যে কিনি আনিছিলোঁ কেক, কিবা বিস্কুট, মই মানে আলহীক দিবলৈ ভাল নাপাওঁ। তথাপি মায়ে ক'লে বোলে সেই দিবতো লাগিব, কিয় নিদিম আকৌ, আলহীলৈকে আনিছোঁ আৰু চবেই খাব লাগিব। মই মানে গোটেই সোপা যে নাপাই পোৱা দি ময়ে খাম, মানুহে ভাবিব এই ৰাক্ষস হ'ব লাগে, নোখোৱাই হ'ব লাগে, এনেকৈ ক'ব। মই খাওঁৱেই। বাই বাই, আজিলৈ আহিছোঁ, ভিডিঅ'টো ইমানেই, বাই বাই বাই।